Welcome to my YouTube channel Sandhya Kumawat Sandhar Pakghorer Pora. Hello, good morning. কেনে আছে আপোনালোক? আজি মই এটা নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰলৈ ব্ৰেকফাষ্টৰ কাৰণে খুব হেলদি খাব লাগে গোটা মগুটো মই ৰাতি তিয়াই থৈছিলো থৈ পেলাই এয়া পিচি ললো মানে পিচি পেলাই এটা ভাল ঘোল তৈয়াৰ কৰি লওক তাৰ পিছত ইয়াত মই কেঁচা জলকীয়া অকমান আদা আৰু নহৰু 4 ফুটামান দি পেলাই পিচি লৈছিলো তাৰ পিছত মই পিয়াজ কাটি লৈছো 3টা পিয়াজ দি মিডিয়াম সাইজৰ এটা বিলাহী এয়া কাটি লৈ ইয়াত এটা মই মিক্স কৰিম তাৰ পিছত অকমান নিমখ জলকীয়া মানে ৰঙা জলকীয়াটো মানে জলকীয়া পাউডাৰটো অকমান দিম আপুনি দিব নখুজিলে নিদিবও পাৰে কাৰণ কথা হ'ল কি হেলদি যেতিয়া জলকীয়াটো কম ইউজ কৰাৰ ভাল মই ৰেডি কৰিলো দেখুৱাম তাৰ পিছত আপোনাক ইয়াত মই সোৱাদ অনুসৰি নিমখটো সেয়াই কিছুমানে কম খায় কিছুমানে বেছি খায় আপুনি মিডিয়ামত দি দিয়ক কাৰণ ইয়াৰ লগত আমি চাটনিও দিম বা টমেটো সস দিম গতিকে নিমখ কম যদিও হৈ যায় দিগদাৰ নহয় খাব পাৰে সসৰ লগত বা চাটনিৰ লগত চাটনি আচলতে কি জানে কালি মই মোৰ সেই টাবত ৰুইছো পুদিনা খুব ভালকৈ হৈছে বৰষুণৰ মানে সোৱাদ পায় আৰু মানে পৰখ পায় তাৰপিছত পুদিনাৰ চাটনি এটা কৰিছিলোঁ কালি মই দিছিলোঁ ন মিৰ্চি বৰা বনাইছিলোঁ যে তাত মানে সেই চাটনিটো ব্যৱহাৰ কৰিলোঁ তাৰপিছত আজি মই ভাবিলোঁ চাটনি আছেই যেতিয়া গতিকে গোটা মগুৰ এটা মানে চিলিৰে বনোৱাৰ ৰেচিপি আপোনাক দিওঁ এই গোটা মগু অকল নহ'লেও হয় আমাৰ যেনেকৈ প্ৰসাদ বাচি যায় নহয় ৰাতিপুৱা আমি প্ৰসাদৰখিনি মানে আবেলি হ'লেও গধূলি খোৱাৰ হিচাপত মানে আবেলি কিবা যে কয় না সৰু সৰু ভোককেইটা মাৰিবৰ কাৰণে তেতিয়াও আপুনি পিচি পেলাই তাৰ এটা মানে ঘোল তৈয়াৰ কৰিব পাৰে আৰু চিলিৰে বনাব পাৰে চিলিৰে মানে কি মানে সেই ডোচাৰ নিচিনাকৈ কি কয় আমাৰ অসমীয়াত এটা কি ক'ব মই নাজানো কিন্তু সেই ডোচাৰ নিচিনাকৈ মানে একদম ফেলাই পেলাই তেনেকৈ বনোৱা হয় নিমখীয়া হয় গতিকে ভাল লাগে খায়ো ভাল লাগে আচ্ছা নিমখটো মই দিলোৱে তাৰপিছত অকণমান জলকীয়াৰ গুড়ি মানে জলকীয়াৰ গুড়িটো নিদিলে আকৌ সেই মুখত নালাগে নহয় সেইকাৰণে তাৰপিছত ইয়াত অকণমান মই জিৰা আধা চামুচমান জিৰা আপুনি অলপমান বেছি দিব পাৰিলেও বেছি দিব পাৰে কোনো দিগদাৰ নাইকিয়া যাতে খাওঁতাই বেয়া নাপায় সেইটো চাব তাৰপিছত এয়া হৈ গ'ল আমাৰ মছলা আপুনি ইচ্ছা কৰিলে ইয়াত জিৰা পাউডাৰো দিব পাৰে বা হিঙো দিব পাৰে আপোনাৰ ইচ্ছাৰ ওপৰত কথা সোৱাদৰ ওপৰত কথা কেনেকুৱা ধৰণৰ খাই আপোনালোকে ভাল পায় এয়া চাওক এতিয়া বিলাহী আৰু পিঁয়াজ যে কাটি থৈছিলোঁ সেয়া মই ইয়াত মিলাই দিলোঁ মিলোৱাৰ পিছত সেই ঘোলটো ইমান ডাঠ হ'ব লাগে চব বেছি পাতলো হ'ব নালাগে ইমান ডাঠকৈ আপুনি ঘোলটো তৈয়াৰ কৰি লওক এয়া টাৱা গৰম হৈছেগৈ অলপমান গৰম হৈছে ইয়াত মই অকণমান তেল লেটিয়াই ল'ম আপুনি যদি লোহাৰ টাৱাত বনায় তেতিয়াহ'লে অকণমান তেল দিব লাগিব এই অকণমান তেলখিনি ইয়াত সানি ল'লে সুবিধা হয় আৰু তাৰপিছত ইয়াৰ ঘোলটো যে আছে নহয় এয়া চাওক এই ধৰণে তাৰে এতিয়া মই এচামুচ ইয়াত দি দিম অকণমান হাতাখনেৰে মেলি দিব পাতলীয়া কৰিব বিচাৰিলে পাতলীয়া কৰিব পাৰে অকণমান ডাঠকৈ ৰাখিব বিচাৰিলেও ডাঠকৈ ৰাখিব পাৰে আপোনাৰ ইচ্ছাৰ ওপৰত কথা কেনেকুৱা খাই ভাল পায় আপুনি এনেকৈ আগৰ আমি জানে হেৰি আটাৰ মালপোৱা বনাওঁ বা ময়দাৰ কেতিয়াবা চেনি দি কেতিয়াবা পিঁয়াজ চিয়াজ এই নিমখ চিমখ দি মেলি নিমখীয়া সোৱাদত বনাওঁ ভাল লাগে খাই জানে চাহৰ লগত
মই এটা কথা কওঁ, এই বিস্কুট চিস্কুটবোৰ খাই থকাতকৈ এনেকুৱা ধৰণৰ কিবা কিবি খুৱাই ভাল জানে। পেটো ভৰি যায় আৰু আপোনাৰ লোকচানো নকৰে। অন্ততঃ ময়দা নাই নহয় জানো ইয়াত। মই চাওক এয়া লুটিয়াই দিলোঁ। লুটিওৱাৰ পিছত অকণমান মই তেল দিছোঁ দেই, অকণমান তেল সানি দিছোঁ। কাৰণ বিনা তেলেৰে মানে সোৱাদ নালাগিব। কিন্তু তেল নিদিয়াকৈ যদি আপুনি বনাব পাৰে বৰ ভাল কথা। মই আচলতে এতিয়া ল'ৰাটোৰ কাৰণে বনাইছোঁ ন, সি মানে একেবাৰে শুকান মানে খাই ভাল নাপায়। তাৰপিছতে টিফিনতো দিব লাগিব, গতিকে অকণমান তেল দি দিছোঁ আৰু চাওক এনেকুৱা ধৰণে ৰংটো হ'বগৈ। এয়া চাওক এনেকুৱা ধৰণে অকণমান এই কৰ্ণাৰটো এৰাই গৈছে, মানে এইফালে অকণমান পাতল হ'ল, সেইকাৰণে এয়া উল্টা চাইড হয় আৰু সিফালে চিধা। অকণমান এয়া হৈ যাওক। তাৰপিছত এয়া পদিনাৰ চাটনি আছে। পদিনাৰ চাটনিৰ লগত আৰু অলপমান টমেটো চচ দি দিম। যেনেকৈ বিচাৰে তেনেকৈ সি খাব। আপুনিও চাবচোন এনেকৈ বনাই পেলাই। ছাবস্ক্ৰাইব যদি কৰা নাই মোৰ চেনেলটো, তেতিয়াহ'লে ছাবস্ক্ৰাইব জৰুৰ কৰি দিব। ধন্যবাদ।